বন্ধুসকল আৰু আহিলো মই আপোনালোকক মূৰ গৰম কৰাবৰ কাৰণে আৰু কেইটামান ফেক্টছ অৰ্থাৎ বৰ্তমান এটা নিউজ ট্ৰেন্ডিঙত চলি আছে আপোনালোকে দেখা হৈ আছে 29 এপ্ৰিলৰ তাৰিখে আমাৰ পৃথিৱীটো ধ্বংস হৈ যাব কাৰ ফলত সচৰা কাৰ ফলত এটা উল্কা পিণ্ড আহি আছে আমাৰ পৃথিৱীৰ ফালৰ পৰা পৃথিৱীৰ ফালে আহি আছে আৰু সেই উল্কা পিণ্ডটো আমাৰ বলে পৃথিৱীত টাচ হৈ কিনে আমাৰ পৃথিৱীটো ধ্বংস হৈ যাব বহু মানুহে ইয়াৰ ওপৰত ভিডিও বনাইছে আৰু এই ভিডিওবোৰৰ পিছফালে এনেকা ব্যাকগ্ৰাউন্ড মিউজিক লগাইছে যে হয়ে গল আমাৰ পৃথিৱী ধ্বংস হয়ে গল আহি গল উল্কাপিণ্ড 29 তাৰিখত আমাৰ মানে হয়ে যাব মানে এনেকা ব্যাকগ্ৰাউন্ড মিউজিক লগাই কিনে সাউন্ড এনেকা বনাই কিনে আমাক বেবকুফ যোনটো কয় বনাই আছে সচৰা কোৰ পৰা নিউজ লৈ আহে কবতো নোৱাৰো কিন্তু মই আপোনালোকক কমপ্লিট ইনফৰমেশনটো এই ভিডিওৰ মাধ্যমেৰে আপোনাক কমপ্লিট ইনফৰমেশন দি দিম তো প্ৰথম কথাটো হল যে উল্কাপিণ্ড আহি আছে কি নাই তো হয় বন্ধুসকল সচৰা উল্কাপিণ্ড যোনটো আছে আমাৰ পৃথিৱীৰ পিনে ইয়াৰ কোনো কাম ধাম নাই আমাৰ পৃথিৱীৰ পিনে আহি আছে সঁচা কথা আহি আছে কিন্তু পৃথিৱীৰ পৰা 4 মিলিয়ন কিলোমিটাৰ দূৰৰ পৰা এই উল্কাপিণ্ডটো সাইডেৰে গুছি যাব 4 মিলিয়ন কিলোমিটাৰ বহুত দূৰ হয় ইয়াৰ পৰা বহুত দূৰ আপুনি মানে মনত নাথাকিব ইমান দূৰৰ পৰা গুছি যাব আমাৰ পৃথিৱীৰ সাইডেৰে তো সচৰা বহু মানুহে কয় যে লাগি গৈছে আমাৰ পৃথিৱীত কিন্তু নহয় আমাৰ পৃথিৱীৰ পৰা 4 মিলিয়ন কিলোমিটাৰ দূৰৰ পৰা এই উল্কাপিণ্ডটো 29 এপ্ৰিলৰ তাৰিখে 2020 29 এপ্ৰিলৰ তাৰিখে আমাৰ পৃথিৱীৰ পৰা সাইডেৰে গুছি যাব 4 মিলিয়ন কিলোমিটাৰ দূৰেৰে তো বহু মানুহে এনেকা সাসপেন্স ক্ৰিয়েট কৰি আছে যে মানুহ বহু ভয় খাই আছে যাৰ ফলত এই ভিডিওটো মোক ক্ৰিয়েট কৰিব লগা হল যে আপোনালোকে ভয় নাখায় ইয়াৰ পৰা বৰ্তমান ইয়াৰ যোনটো কি প্ৰমাণ দিছে নাসাই আপোনালোকে অফিচিয়েল টুইটত চাব পাৰে নাসাই কৈছে ইহঁতৰ অফিচিয়েল টুইটত তেওঁলোকে কৈছে যে কিমান দূৰৰ পৰা কি নাম ৰাখিছে আৰু এই উল্কাপিণ্ডটোৰ নাম হল 1998 কি নাম ৰাখিছে 1998 OR2 নাম ৰাখিছে তো আপোনালোকে ইয়াৰ পৰা ভয় নাখাব আমাৰ পৃথিৱী একো নহয় আপুনিও একো আপোনাৰো একো নহয় মই ইয়াতে মক্কেলামি কৰি থাকিম আপোনালোকে মোৰ মক্কেলামিবোৰ চাই থাকিব আমাৰ চেনেলৰ যদি মক্কেলামিবোৰ আপোনালোকক ভাল লাগে আমাৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈখিনিয়ে ধন্যবাদ